নমস্কাৰ আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিছো মই গৈছিলো শ্ৰীমন্ত শংকৰদেৱ বংশৰ বাৰ্ষিক অধিৱেশনত সেৱা বাহিনী হিচাপে গৈছিলো এই 3 দিন কি কৰিলো তাৰে অলপ ভিডিঅ' কৰি থৈছিলো ভিডিঅ'টো চাই কেনে পাইছে কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগতে লাইক কমেন্ট শেয়াৰ আৰু সাবস্ক্ৰাইবটো কৰি দিব তেতিয়াহলে বলক ভিডিঅ'টো আৰম্ভ কৰো অধিৱেশন স্থলী পাই আমি বস্তুসমূহ থৈ মেলালৈ গলো কিবা এটা খাই আহিবলৈ মেলাৰ পৰা আহি বিৰলৈ আহিলো আমি থকা কাষতে নাম লৈ আছিলে তাতে আমি অলপ সময় সহযোগ কৰিলো আজি হল 25 তাৰিখ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ বংশৰ 91 সংখ্যক বাৰ্ষিক অধিৱেশনৰ প্ৰথমটো দিন আজি পুৱাৰ প্ৰথম কাৰ্যসূচী হৈছে বৃক্ষৰোপণ যিহেতু 91 সংখ্যক বাৰ্ষিক অধিৱেশন সেয়েহে 91 জোপা বৃক্ষ 91 জন ৰূপকে ৰোপণ কৰিব নামঘৰত জয়ধ্বনি দিয়াৰ লগে লগে 91 জোপা বৃক্ষ একেলগে ৰোপণ কৰা হ'ব নামঘৰত যিহেতু জয়ধ্বনি দিয়া হ'ল ইতিমধ্যে সেইবাবে বৃক্ষৰোপণ কৰিবৰ বাবে আগবাঢ়িছে বাপজনাই বৃক্ষৰোপণ কাৰ্যসূচীৰ পৰা আহি আমি অধিৱেশনস্থলী অলপ ফুৰিবলৈ আহিলো কত কি বনোৱা হৈছে তাকে চাবলৈ এয়া হৈছে মূল মণ্ডপ কিমান যে ধুনীয়াকৈ বনাইছে মূল মণ্ডপটি চাই আহি আমি অধিৱেশনস্থলী অস্থায়ী নামঘৰ ভাগি চাবলৈ আহিলো এয়া হৈছে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰ য'ত সকলো সেৱা বাহিনীক থকাৰ ব্যৱস্থা কৰা হৈছে কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰৰ সন্মুখত বহুতো প্ৰদৰ্শনীমূলক বস্তু বনাই থোৱা আছে তাৰ ভিতৰত সেইখন এখন বাইক যোনখন বেটেৰে বনোৱা হৈছে আমি প্ৰায় 11:30 মান বজাত ভোজনালয়লৈ আহিলো সিদ্ধ খাবলৈ দিনত আৰু ভিডিঅ' কৰা নহ'ল সেয়েহে ৰাতি যিহেতু ভাওনা চাবলৈ আহিলো সেয়ে অলপ ভিডিঅ' কৰি থলো আপোনালোকক দেখাবলৈ ভাওনা চাই আহি আমি মূল মণ্ডপত সাংস্কৃতিক সন্ধিয়া চাবলৈ আহিলো এয়া হৈছে বড়োসকলৰ বাগুৰুম্বা নৃত্য বিহু শুনাৰ লগে লগে নাচো লাগি গৈছিলে কিন্তু কোনো নাই নাচা যে সেইকাৰণে নানাচিলো
আজি হ'ল ২৬ তাৰিখ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ দ্বিতীয়টো দিন আৰু আজি আমাক ৰাতিপুৱাই পঠিয়ালে শিবিৰসমূহ চাবলৈ যদি ক'ৰবাত টিউপালসমূহত পানী জমা হৈ আছে সেই পানীসমূহ উলিয়াই দিবলৈ কৈছে আৰু লগতে যদি শিবিৰত থকা ব্যক্তিসকলে কোনো অসুবিধাৰ সন্মুখীন হৈছে তো সেই অসুবিধাসমূহ জানিবৰ বাবে পঠিয়াইছে এতিয়া আমি লখিমপুৰত সোমাইছোঁ কালি বৰষুণেনো কাৰ কি কৰিলে তাকে চাই থৈ যাওঁ আহিছোঁ যেতিয়া লখিমপুৰত সোমাই থৈ গৈছোঁ আৰু নিজকে কিবা বানপীড়িত অঞ্চলত সাহায্য দিবলৈ অহা মানুহকেইটাৰ নিচিনাই লাগিছে আৰু অলপ আমি প্ৰায় 11:45 মানত ভোজনালয়লৈ আহিলোঁ মৰাণচলিকৰ বহুকেইজন সেৱা বাহিনী লগতে আহিছোঁ এয়া আমি কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰলৈ সোমাই যাওঁতে অলপ ভিডিঅ' কৰি থৈছিলোঁ আপোনালোককে দেখাম বুলি পাহৰিয়ে থাকোঁ ভিডিঅ' কৰিবলৈ মাজে মাজে যেতিয়া মনত পৰে তেতিয়া ভিডিঅ' কৰি থওঁ আৰু এইখন কাপোৰ দলং বনাই থৈছে লাইট লগাই থোৱাৰ কাৰণে দিনতকৈ বেছি ৰাতিহে ভাল লাগে এই কেন্দ্ৰীয় সেৱা বাহিনী শিবিৰত সেৱা বাহিনীৰ বাদে আন কাকো সোমাবলৈ দিয়া নহয় আনকি নিজৰ পিতৃ মাতৃক সোমাবলৈ দিয়া নহয় সেৱা বাহিনীসকলক যি কাৰ্ড দিয়া হৈছে সেই কাৰ্ডটো দেখালেহে ইয়াত সোমাবলৈ দিয়া হয় আমি গধূলি সময়ত অলপ ওলাই আহিলোঁ মেলা ফালে যিহেতু মেলাখন ভালকৈ চোৱা হোৱাই নাই সেয়ে অলপ চাওঁগৈ বুলি ওলাই আহিলোঁ আৰু বাকী দোকানবিলাকত ঘূৰিলোঁ এতিয়া অলপ বাদ্যযন্ত্ৰ দোকানত সোমাইছোঁ চাগে তই আছিলি কলিজাতে শুই তুমি দেখো কোৱা যিহেতু ফেচবুক ইউটিউব ইনষ্টাগ্ৰাম সকলোতে শ্বেয়াৰিং কৰি জুই লাগিছে সেইকাৰণে ইয়াৰ গাতো অলপ লাগিছে জুই সেইকাৰণে তত পোৱা নাই একো নাই কৰা পকলা আনিলে বুলি আমাক মানুহে পগলা বুলি ভাবিছে নে কি নে জানো বৰ কিছুমানে ঘূৰি চাই গৈছে পাগলামিবোৰ কৈ থকাৰ কাৰণে এই লফটোততো সকলোৱে মানে ফটো মাৰিছে প্ৰায়বিলাকে সেইকাৰণে আমিও অলপ ওচৰৰ পৰা চাবলৈ আহিলোঁ ইহঁতৰ এনেকুৱা শিঙিটা ল'বলৈ মন গ'ল এতিয়া ইহঁতৰ পোৱালিকেইটাক দেখি সেইকাৰণে চাবলৈ আহিছে ইয়াত পায় নি কেনেবাকৈ ইয়াতে সৰু ল'ৰাবিলাকে নাও চলাই আছে আহিছোঁ যেতিয়া চাই থৈ যাওঁ আৰু ইহঁতকেইটাই কৈছে যে মেলাৰ ভিতৰত থকা ডাঙৰ ফাষ্টফুডবিলাকতো অকল বগা মানুহে যায় বোলে আমাৰ দৰে ক'লা মানুহবিলাক নাযায় আজিৰ কাৰণে আমাৰ মেলা ঘূৰি হৈ গ'ল আকৌ কাইলৈ অলপ সময় আহিম মেলাত ঘূৰি থাকোঁতে ইয়াৰ পাওঁতে দেৰিয়ে হৈ গ'ল ইমান ধুনীয়া এটা অনুষ্ঠান আমাৰ মিছ হৈ গ'ল অলপ পালোহি আৰু তাকে ভিডিঅ' কৰি থৈ দিলোঁ আপোনালোকৰ কাৰণে
আজি অধিৱেশনৰ তৃতীয়টো দিন। আজি ৰাতিপুৱাই সকলো সেৱা বাহিনীকে মানৱ শৃংখলাৰ বাবে পঠিওৱা হৈছে আৰু অলপ সময় পিছতে ধৰ্মধ্বজা উত্তোলন হ'ব আৰু তাৰ লগে লগেই ভাগৱত ভ্ৰমণ আৰম্ভ হ'ব। সেয়েহে আমাৰ সকলো সেৱা বাহিনীকে মানৱ শৃংখলাৰ বাবে পঠিওৱা হৈছে। আমি আহি বেলেগ এডোখৰ জেগা পাই গ'লোহি। এইকেইটা জাপি আনি থকা হৈছে। মই কিবা ড্ৰাম আনি থকা বুলিয়ে ভাবিছিলোঁ প্ৰথমে, ওচৰলৈ অহাৰ পিছতহে গম পাইছোঁ জাপি হয় বুলি। অথনি জেগাডোখৰৰ পৰা আহি অলপ আগ পালোহি। ইয়াৰ পৰা ভাগৱত ভ্ৰমণৰ কাৰণে যিসমূহ ৰথ তৈয়াৰ কৰা হৈছে সেইসমূহ অলপ দেখি থাকি আৰু অলপ আগলৈ পামগৈ চাগে আমি। চান্স পাওঁতে ফটোটো অকণমান মাৰি লৈছোঁ, নহ'লে হাতত ধৰাকৈ থাকিব লগা হয়। ইয়াত থিয় হৈ সঁচাকৈ বহুত ভাল লাগিছে। যেতিয়া ধৰ্মধ্বজা উত্তোলন কৰা হৈছিল তেতিয়া সঁচাকৈ গাৰ নোম শিয়ৰি উঠিছিল। মোৰ লগতে কেইবাজনৰো এনেকুৱা হৈছিল বুলি। ডাঙৰ মাছ। ডিব্ৰুগড় জিলাৰ সেৱা বাহিনীসকলক আৰু আগলৈ যাবলৈ নালাগে বুলি কৈছে, কাৰণ আমি ভকতসকলক শুশ্ৰূষা কৰিব লাগিব। এয়া শোভাযাত্ৰাত ডক্তৰসকল লগতে এম্বুলেঞ্চখনো ওলাইছে। যিমানহে দিহানাম গাই উৎপাত কৰি গৈছে, কোন ক'ত কেতিয়া গিৰি যায় ঠিকনা নাই, যিহেতু ডক্তৰসকলক প্ৰয়োজন হ'বই।
যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব লগতে কমেণ্টো কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ